মই এতিয়া বনাই আছোঁ পোলাও, মানে জহা চাউলৰ পোলাও বনাইছোঁ। সেইকাৰণে মানে লাগি লাগি যোৱা নিচিনা হয়, অলপ টাইম ভাজি লৈছোঁ এনেদৰে। আৰু মানে আজি ছানডে হয়, সেইকাৰণে কিবা কিবি অকণমান স্পেচিয়েলকৈ বনাবলৈ মন গ'ল, সেয়েহে ভাবিলোঁ বনাওঁ। এতিয়া পোলাওখিনি ভাজি আছোঁ, খিচমিচ দি এনেকৈ কুকাৰতে ভাজি লৈছোঁ। আৰু ইমান মানে হেৰি কৰি নাথাকোঁ আৰু চিম্পুলকৈ বনাওঁ। অলপ টাইম ভাজি লৈছোঁ এনেকৈ। তাৰপৰা এয়া আকৌ পায়সৰো যোগাৰ কৰি লৈছোঁ। এইফালে গাখীৰ, তাৰপিছত অলপমান খিচমিচ লৈছোঁ আৰু অকণমান চাউল এনেদৰে, আৰু অকণমান চচতে ঘি দি লৈ পেলাই মানে চাউলকেইটা ভাজি ল'ম। ঘি অলপমানো দি লৈছোঁ আৰু চাউলখিনি দি অলপ টাইম ভজাৰ পিছত মানে গাখীৰ দিম। আৰু মই এনেকৈয়ে বনাওঁ, অকণমান দেখাই দিছোঁ। আৰু মানে আজি বহুত দিন হৈছে ভিডিঅ' বনোৱা নাইকিয়া। আজি ভাবিছোঁ ভিডিঅ'টো বনোৱাৰ পৰাই আৰম্ভ কৰি দিওঁচোন। এয়া পায়সখিনি হৈয়ে গৈছেহি আৰু মানে শেষত ঘিউ অকণ দিলে ভাল লাগে। আজি মানে আকৌ ঘিউ নাইকিয়া, সেইকাৰণে দুইটা বটল ওলাই লৈছোঁ। টুকি টুকি হ'লেও মানে দিম আৰু শেষত ঘিউ অকণ দিলে ভাল লাগে শেষত খাবলৈ। আৰু ৰাতিপুৱাই যিহেতু আজি পোলাও বনালোঁ, সেইকাৰণে মাংসটো নাই, সেইকাৰণে কি কৰিম আৰু ইগ কাৰীয়ে বনাইছোঁ। আৰু অকণমান তাকে স্পেচিয়েলকৈ মগজ চগজ দি ধুনীয়াকৈ বনাম, মানে এতিয়া ইগকেইটা ফ্ৰাই কৰি লৈছোঁ। পায়সখিনি মানে টান হৈ গৈছে, গাখীৰ অকণমান দি পেলাই গৰম কৰি দিব লাগিব। আৰু এয়া কচু তৰকাৰী, এইটোহে খালি মায়ে বনাইছে। আৰু বেঙেনা ভাজিছে, সিমানে আৰু। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মানে আজি দেখিছেনে, বাৰীত আছোঁ, নেমু নিবলৈ আহিছিলোঁ। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাত পানী বনাই আছিলোঁ, অকণ ভিডিঅ' কৰিছিলোঁ। আৰু সেয়া আৰু সকলো ভালে কুশলে আছে নিশ্চয়, মোৰো ভাল। আৰু বহুত মানে বিহু গ'ল, তাৰপিছত মাজতে বিয়া এখনো ওলালে ঘৰতে, তেনেকৈ বহুত কিবা কিবি পাৰ হৈ গ'ল। কিন্তু মোৰ মানে একেবাৰে ভিডিঅ' কৰা নহ'লে। মানে কি হয়, আমাৰ ঘৰত ল'ৰা নাইকিয়া, সেইকাৰণে চব কাম মানে নিজেই কৰিব লাগে। তাতে বিয়া বুলি ক'লেতো আৰু বহুত কাম ওলায়, সকলোবিলাক নিজেই কৰিব লাগে। আৰু মানে কি হয়, ভিডিঅ' কৰিম বুলি থাকিলে কামবিলাক কৰোঁতে অকণমান মানে প্ৰব্লেম হৈ যায়, সেইকাৰণে একো কৰাই নহ'লে। আৰু তেনেকৈ ভিডিঅ' কৰি দিয়া মানুহো নাই, সেয়া আৰু আৰু মনটো বেয়া লাগে। মানে এনেকৈয়ে মানে সময়বোৰ আচলতে ৰখা যায় যে, আৰু যেতিয়া গুচি যায় মোমেণ্টটো পাৰ হৈ গ'লে কিবা এটা বেয়া লাগে। তেনেকৈ অকণ কেইটামান ক্লিপ লৈ থোৱা আছে বাৰু, সেইকেইটাকে আপোনালোকক লগাই দিম ভিডিঅ'টোৰ শেষত, চাব আৰু। আজি তেনেকৈ মানে ৰাতিপুৱাৰ ভাত ময়ে বনালোঁ, পোলাও বনালোঁ, ইগ কাৰী বনালোঁ, সেয়া আৰু। এতিয়া বনাই কৰি নেমু এটা নিবলৈ আহিছোঁ পিছফালৰ পৰা। ভাবিছোঁ ভিডিঅ'টো মানে আচলতে বনাই থকা হৈছে, ফৰ্মেলি ষ্টাৰ্ট কৰা নাছিলোঁ, আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু সেয়া আজি কি কৰোঁ দিনটো দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু একদম মানে ঘামি পূৰা টেপটেপীয়া হৈ গৈছোঁ। আৰু মানে কি হয়, মানে ইমান লৰালৰি কামৰ সময়ত মানে মোবাইলটো উলিয়াই এনেকৈ কেমেৰা কৰি থকা, আৰু মানে সেইটো সময়ত ধৈৰ্য নাথাকেগৈ। কিন্তু যেতিয়া সময়খিনি গুচি যায়, সেই তেৰিকা কিয় নকৰিলোঁ এনেকুৱা নিচিনা লাগে, আৰু মনটো বেয়া লাগে। সেয়াই আৰু, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া আমাৰ পিছফাল, আগতেও দেখাইছোঁ বাৰু। এতিয়া নেমু ভালকৈ হোৱাই নাই, মানে ৰস হোৱা নাই, তথাপিও চাওঁ। এয়া লাগি আছে ধুনীয়াকৈ, লাগিছে বাৰু। আমাৰ মানে এজোপা মানে কি হয়, এবাৰমান লাগিব, আকৌ দুবাৰ নালাগে। এতিয়া আকৌ এবছৰ লাগিছে, এয়া ভালকৈ হোৱাই নাই, তাৰে দুটামান লৈ যাওঁ। সেয়াই আৰু, চাই থাকিব। আৰু মা এফালে ওলাই আছে, মানে ফোন কৰিছে যে জল্দি ওলাব লাগে, তাকে মাক কৈ দিওঁগৈ। আৰু আপোনালোকৰ বিহু নিশ্চয় ভালে ভালে গ'ল, আমাৰো গ'ল আৰু বিহু বিয়া। এফালে আমাৰ মা ওলাই আছে, ফুফু মানে ক'ত যাবা মা? ভিঅ' গোটৰ মিটিং। এফালে ওলাই আছে একদম। এইটোও সানিছা তুমি ভিঅ' গোটলৈ যাওঁতে, সেইকাৰণে ইমান বগা হৈছে দেই।
ইমান বগা বগা লাগিছে তোমাক এইফালে বাই বাই এইফালে মাও গ'ল আৰু ইমান বতাহ বাই বাই ইমান বতাহ মাৰিছে নহয় সেয়া আমাৰ আম লাগিছে দেই কিন্তু মানে খাবলৈ নাপাওঁ ৰাস্তাৰ কাষত হয় যে ৰাস্তাৰ কাষত হয় কাৰণে চব লৈ লৈ যায় টিউশ্যন কৰা পোৱালিবিলাকে নাথাকেগৈ শেষ হ'লে কেঁচাতে খাব পাৰি আৰু ইমান বতাহ মাৰিছে নহয় আজি একদম কাপোৰ ধুইছিলোঁ আজি বহুত কাপোৰ ধোৱা হৈছিলে চব উল্টাই পাল্টাই মানে চব আকৌ মাটিতে পেলাই দিয়ে এনেকুৱা অশান্তি লাগিছে ইমান মানে বেছি অকণমান বৰষুণ আহে বতাহ ইমান আৰু বতাহত মানে বহুত অশান্তি লাগে ইমান অকোৱা পকোৱা বতাহ দি আছে আৰু সেয়া মাও গ'ল এতিয়া ভিতৰলৈ যাওঁ আৰু হাই গাইজ হাই বাচ্চা পাৰ্টি অৱস্থা বেয়া কৰি দিছে একদম এতিয়া সানিম মেহেন্দি আমি সানিম মেহেন্দি আমাৰ ডিজাইনৰ লগত কথা নাই মেহেন্দি আৰ্টিষ্ট মাতিব পাৰে হয়নে নহয় কাকু দেৱাঙ্গনা যাবগে যে দেৱাঙ্গনা কাকু দিছে দেই খেলি আছে আমি ভিডিঅ' কৰি ৰাখিছোঁ আৰু আমাৰ এই তেনি দেখিছেনে কেমেৰা মানে ৰেডি কৰিছে আৰু তেনি ঘূৰিছে মোক উঠাম ক'ব আৰু মানে কি হৈছে ঘূৰি পকি একদম মাত মানে নোলোৱা হৈ গৈছেগৈ আৰু এয়া গোপিনী নামত বহিছে আৰু সেৱা কৰিছে মাহঁতে আৰু এইখিনি হৈছে একে সন্ধিয়াৰ সময় বাকী নিয়ম কৰোঁতে ভিডিঅ' কৰিছিলোঁ সেইখিনি ভিডিঅ' মই বিচাৰিয়ে নাপালোঁ আৰু এই ফটো কেইকপিকে লগাই দিছোঁ মানে সকলোখিনি মই ইয়াত ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু ভিডিঅ'খিনি নাপালোঁ মনটো বহুত বেয়া লাগিছে আৰু এনেকৈ সাজু ৰাখিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম